Hello students, আজি আমি ক্লাস 10 অৰ ম্যাথমেটিক্সৰ বহুপদ চেপ্টাৰটোৰ ওপৰত আমি আলোচনা কৰিম। এই চেপ্টাৰটোৰ আমাৰ এইবাৰ যেটো বহুপদৰ বিভাজন কলন বিধি আছিল সেইটো আতৰাই নতুন কিছুমান বস্তু আমাৰ এড কৰিছে। আমি আজি এইটো চেপ্টাৰ তোমালোকে ক্লাস 9ত পাইছিলা যে বহুপদৰ ওপৰত তোমালোকে ক্লাস 9তে ইয়াৰ ধাৰণাবিলাক পাই আহিছিলা। ধৰা আমাৰ x + 2 এইটো এটা বহুপদ। এইটো আমাৰ x টো কি হয়, এইটো আমাৰ x to ইয়াত আমাৰ চলক আৰু x চলকৰ আমাৰ যেটো হাইয়েস্ট পাৱাৰ আছে সেইটো ওপৰত 1 আছে। তাৰ মানে এই বহুপদৰ মাত্ৰাটো আমাৰ 1। এতিয়া মাত্ৰা যদি 1 হয়, ধৰা এনেকুৱা এটা বহুপদ 3x - 5 এইটো এটা বহুপদ, ইয়াৰ মাত্ৰাও আমাৰ 1। তাৰ মানে x ৰ সৰ্বোচ্চ ঘাতটো আমাৰ 1 হৈছে। এতিয়া যিবিলাক বহুপদৰ মাত্ৰাটো 1 হয় তাক কয় ৰৈখিক বহুপদ। ৰৈখিক ইংলিছত ইয়াক লিনিয়াৰ পলিনমিয়াল বুলি কয়। এতিয়া আমি ইয়াতে দশম শ্ৰেণীত আমি কি কৰিম, দ্বিঘাত বহুপদৰ ওপৰত আলোচনা কৰিম। দ্বিঘাত মানে কেনেকুৱা, ধৰা x² + 2x + 5 এইটো এটা বহুপদ। ইয়াত x আমাৰ চলক আৰু x চলকৰ সৰ্বোচ্চ ঘাত কিমান আমাৰ 2। তাৰ মানে ইয়াৰ এই বহুপদটোৰ মাত্ৰা আমাৰ 2 হয়। এতিয়া মাত্ৰা 2 হলে তাক কয় দ্বিঘাত বহুপদ। যেনে ধৰা y² - 2y + 3 এই বহুপদৰ আমাৰ y চলকত মাত্ৰা 2 মানে y সৰ্বোচ্চ ঘাত 2, এইটো কয় আমাৰ দ্বিঘাত বহুপদ। তাৰ মানে যি বহুপদৰ আমাৰ মাত্ৰা 2 তাক আমাৰ দ্বিঘাত বহুপদ। ইয়াক কোৱাড্ৰেটিক পলিনমিয়াল বুলি কয়। আমি এই চেপ্টাৰটোত আমি বিশেষকৈ কোৱাড্ৰেটিক পলিনমিয়াল অৰ্থাৎ দ্বিঘাত বহুপদৰ ওপৰত আমি আলোচনা কৰিম। এতিয়া দ্বিঘাত বহুপদ বুলি ক'লে আমাৰ ইয়াৰ আদৰ্শ যেটো ৰূপ হয় এইটো হ'ব ax² + bx + c, য'ত আমাৰ a ≠ 0 হয়। এটো 0 হ'ব নোৱাৰে আৰু a b c আমাৰ বাস্তৱ। এতিয়া এনেকুৱা আৰ্হিত থকা বহুপদ বিলাককে আমাৰ কি কয়, দ্বিঘাত বহুপদ। আমি এই চেপ্টাৰটোত দ্বিঘাত বহুপদৰ ওপৰতে আলোচনা কৰিম। এতিয়া তোমাৰ বহুপদৰ জ্যামিতিক অৰ্থটো কি হয়, জ্যামিট্ৰিকেল মিনিং। এই লেখডালে কি কৰিছে, x অক্ষক আমাৰ দুটা বিন্দুত ছেদ কৰিছে। গতিকে বহুপদটোৰ কি হ'ব, আমাৰ দুটা শূন্য থাকিব আৰু x ৰ যেটো স্থানাংক হ'ব সেইকেইটা আমাৰ বহুপদটোৰ শূন্য। এতিয়া ইয়াত চাবা, ইয়াত কেইটা বিন্দুত x অক্ষক ছেদ কৰিছে, এফালে এটা আৰু ইয়াত এটা, দুটা। তাৰমানে ইয়াৰ দুটা শূন্য আছে আৰু এইটোতো আমাৰ দুটা বিন্দুত ছেদ কৰিছে, তাৰমানে দুটা শূন্য আছে। অৰ্থাৎ x অক্ষক যেইটা বিন্দুত ছেদ কৰে সেইটা শূন্য থাকিব আৰু মানে খুব বেছি আমাৰ সিমানটা শূন্য থাকিব পাৰে। এতিয়া এইটো চাবা, ইয়াত x অক্ষক কেইটা বিন্দুত ছেদ কৰিছে, এইটো এটা বিন্দুত, তাৰমানে ইয়াৰ আমাৰ এটা শূন্য থাকিব। ইয়াত কেইটাত কৰিছে, এফালে এটা, দুটা বিন্দুত ছেদ কৰিছে x অক্ষক, তাৰমানে দুটা শূন্য আছে। ইয়াত আমাৰ এটা, দুটা, তিনিটা শূন্য থাকিব। ইয়াত এটা, এফালেও এটা, আৰু ইয়াত তোমাৰ এটা, দুটা, তিনিটা, চাৰিটা বিন্দুত ছেদ কৰিছে, তাৰমানে চাৰিটা শূন্য থাকিব। আৰু যদি x অক্ষক এটাও বিন্দুত ছেদ নকৰে তেতিয়াহ'লে সেই বহুপদটোৰ আমাৰ এটা শূন্য নাথাকিব। এতিয়া অনুশীলনী 2.1টো চাবাচোন। কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = p of x লেখবোৰ তলৰ চিত্ৰত 2.1ত দিয়া আছে। প্ৰতিটো ক্ষেত্ৰতে px ৰ শূন্যৰ সংখ্যা উলিওৱা। ইয়াতে তোমাৰ চাবা, এই যেডাল আমাৰ লেখ আছে ইয়াত x অক্ষক ছেদ কৰিছে নেকি, নাই, x অক্ষক এটাও বিন্দুত ছেদ কৰা নাই, তাৰমানে কোনো শূন্য নাই। ইয়াতে তোমাৰ ইয়াতে কেইটা বিন্দুত ছেদ কৰিছে, এটা, তাৰমানে এটা শূন্য আছে। ইয়াত কেইটাত কৰিছে, এটা, দুটা, তিনিটা শূন্য থাকিব। ইয়াত কেইটাত কৰিছে, এটা, দুটা শূন্য থাকিব। ইয়াত তোমাৰ এটা, দুটা, তিনিটা, চাৰিটা শূন্য থাকিব আৰু এইটোত ঠিক একেদৰে 1 2 3 তিনিটা শূন্য থাকিব। অৰ্থাৎ বহুপদৰ আমি জ্যামিট্ৰিকেল মিনিংটো গম পালো। আমি নেক্সট ক্লাছত এটা বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কৰ ওপৰত আলোচনা কৰিম।